তো নমস্কাৰ ফ্ৰেণ্ডসকল, আপোনালোক কেনে আছে? তো আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিল যে মই এটা লোকেল মুৰ্গী আৰু বটা চৰাইৰ ফাৰ্ম কৰিম। তো আজিৰ পৰা বহুত দিন হ'ল এই ফাৰ্মটো বনোৱা, আৰু এই গঁৰালটো বনোৱা বহুত দিন হ'ল, প্ৰায় 2 মাহৰো বেছি হৈছে। বাট কিবা আৰ্থিক অনাটনৰ কাৰণে এতিয়ালৈ মই মুৰ্গীবোৰ তুলিব পৰা নাই। চ' আজিৰ পৰা আকৌ কামটো ষ্টাৰ্ট হ'ব। আৰু ৰ'ব আৰু এটা কথা হ'ল, এইকেইটা মুৰ্গী যে চাই আছে, এইকেইটা তাৰমানে আগতে ফাৰ্মৰ ভিতৰত আছিল, কিন্তু সিহঁতে বাকীকেইটা মুৰ্গী মাৰি একেবাৰে অৱস্থা শেষ কৰি পেলাইছে। বলক বটা চৰাইৰ ফাৰ্মৰ পৰা একবাৰ ফুৰি আহোঁ। ৰ'ব আগতে দৰ্জাখন খুলি লওঁ। এইবিলাকে বটা চৰাই, আগতে বহুত আছিল, বিক্ৰী কৰি দিলোঁ। এতিয়া আছে 50-60 মান আছে। কণী দিব। আৰু এই টিন পাত যে দেখিছে, ইয়াতে ইনকিউবেটাৰৰ পৰা পোৱালিখিনি উঠাই ইয়াতে ব্ৰুডিং কৰা হয়। গম পাইছে পিছে? আৰু এইটোৱে হ'ল মোৰ লোকেল মুৰ্গীৰ ফাৰ্ম। ৰাতি বেপাৰী আহিছিল, ইয়াতে মুৰ্গী বহুত আছিল, হোলীৰ কাৰণে বেচি দিলোঁ। আজি কেইটামান আছে আৰু পৰৱৰ্তী সময়টো ষ্টাৰ্ট কৰাৰ কাৰণে ৰাখিছোঁ। মুৰ্গীবিলাকৰ বেছি দিন হোৱা নাই। ৰ'ব যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি আপুনিও এনেকুৱা ধৰণৰ ফাৰ্ম কৰিব ইচ্ছা কৰে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ কাষতে